হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক পুনৰ মোৰ জুহাললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত মই হায়দৰাবাদী মটন কোৰমাৰ ৰেচিপিটো শ্বেয়াৰ কৰিব লৈছোঁ, যিটো বহুত টেষ্টি হোৱাৰ লগতে মোৰ আটাইতকৈ প্ৰিয়। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকৈ চাব আৰু মোক আগুৱাই যোৱাত উৎসাহ যোগাব। আহকচোন ৰেচিপিত ব্যৱহাৰ হোৱা প্ৰয়োজনীয় সামগ্ৰীখিনি চাই লওঁ। এয়া এটা তেজপাত, এটা শুকান জলকীয়া আৰু এটুকুৰা আদা ব্যৱহাৰ কৰিম। লগতে লৈছোঁ 3টা ইলাচি, 2 টুকুৰা সৰু ডালচেনি, 10 ফুটামান নহৰু আৰু 20টা কাজু। গুড়ি মছলাৰ ভিতৰত মই লৈছোঁ হালধি 1 চামুচ, 1 চামুচ কাশ্মীৰী শুকান জলকীয়াৰ গুড়ি, 1 চামুচ ধনিয়াৰ গুড়ি আৰু লৈছোঁ 1 চামুচ জিৰা গুড়ি। আৰু মই ছাগলীৰ মাংস লৈছোঁ 300 গ্ৰাম, দৈ 1 কাপ, আধা কাপ ক্ৰীম, এটা আলু মই এনেধৰণে কাটি লৈছোঁ আৰু 2টা পিঁয়াজ ব্যৱহাৰ কৰিম। প্ৰথমতে মাংসখিনি ভালদৰে ধুই তাত 1 কাপ দৈ দি ভালদৰে মিহলি কৰি ল'লোঁ। ইয়াত 1 চামুচ আদা আৰু নহৰুৰ পেষ্ট দি দিছোঁ আৰু জিৰা গুড়িক বাদ দি শুকান মছলাখিনিও ইয়াতে দি ভালদৰে মিহলি কৰি ল'লোঁ। এতিয়া এইখিনি মেৰিনেট হ'বৰ বাবে ঢাকনি এখনেৰে ঢাকি 1 ঘণ্টাৰ বাবে ফ্ৰিজত থৈ দিম। এয়া কেৰাহীত ৰিফাইন তেল জোখমতে দি ল'লোঁ। ইয়াত ব্যৱহাৰ কৰিবলৈ লোৱা পিঁয়াজখিনি এনেকৈ মিহিকৈ কাটি ল'ব। এতিয়া এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। এনেকুৱা ৰঙচুৱা হোৱাৰ পিছত মই এনেকৈ প্লেট এখনত এইখিনি কাঢ়ি ল'লোঁ। মন কৰিব যে গেছৰ ফ্লেমটো যাতে ল' ৰখা হয়। এতিয়া কেৰাহীত 1 চামুচ তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে কেইটামান গোটা জিৰা দিছোঁ। চাওকচোন জিৰাকেইটা ফুটিবলৈ আৰম্ভ কৰিছে। এতিয়া কাটি ৰখা আলুৰ টুকুৰাকেইটা দি দিম। এইখিনি অলপ ৰঙচুৱা হোৱালৈকৈ ভাজি ল'ম। মাংসত এনেকৈ ভজা আলু ব্যৱহাৰ কৰিবচোন। এনেকৈ আলুখিনি ভাজি ল'লে আলুখিনি বেছি সোৱাদ লগা হয়। প্ৰথমে কুকাৰত 2 চামুচ ঘি দি লৈছোঁ। এতিয়া ইয়াত দিম এটা তেজপাত, এটা শুকান জলকীয়া, 3টা সৰু ইলাচি আৰু লগতে দিছোঁ ডালচেনি। এইখিনি অলপমান ভাজি ল'ব লাগিব। ইয়াত এতিয়া মেৰিনেট কৰি ৰখা মাংসখিনি এড কৰিম। গেছৰ ফ্লেমটো বঢ়াই ল'ব লাগিব। দৈত যিহেতু অলপ পানী থাকে, সেই পানী ভাগ নুশুকোৱালৈকে আমি এইখিনি ভাজিব লাগিব। প্ৰায় 10 মিনিটমান সময় এইখিনি ভাজিব লাগিব। ইয়াত আমি এতিয়া ভাজি ৰখা পিঁয়াজখিনি যোগ কৰিম আৰু গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম। লগতে যোগ কৰিম সেই ভাজি ৰখা আলুখিনি আৰু মাংসখিনি গলিব পৰাকৈ ইয়াত 2 কাপ পানী দি ল'লোঁ। ছাগলীৰ মাংস বনাওঁতে গেছৰ ফ্লেমটো সদায় ল' ৰাখিব লাগে, তেতিয়া মাংসখিনি বহুত টেষ্টি হয়। এতিয়া ইয়াত এখন ঢাকনি লগাই সিজিবৰ বাবে ৰাখিলোঁ। এয়া চাওকচোন মাংসখিনি প্ৰায় 50% মানেই সিজিছে। ইয়াত ক্ৰীম যোগ কৰিছোঁ। আপোনালোকে ক্ৰীমৰ ঠাইত গাখীৰৰ সৰু ব্যৱহাৰ কৰিব পাৰে। গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম। চাওকচোন মাংসখিনিৰ কি ধুনীয়া কালাৰ এটা আহিছে। এতিয়া 1 চামুচ জিৰাৰ গুড়ি দিছোঁ। ইয়াত এতিয়া এটা গুৰুত্বপূৰ্ণ বস্তু যোগ কৰিব লৈছোঁ। এয়া মই ইয়াত কাজুৰ পেষ্ট এড কৰিছোঁ। এই পেষ্টটো মই মিক্সিত পিচি লৈছিলোঁ। এতিয়া গোটেইখিনি ভালকৈ
মিহলি হোৱাকৈ লৰাই লৈছোঁ। ইয়াত এতিয়া আকৌ একাপ পানী যোগ কৰিছোঁ। আকৌ প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই 2টা হুইচেল বজালৈকে এইখিনি সিজিব দিব লাগিব। এয়া চাওকচোন, আমাৰ হায়দৰাবাদী মটন কোৰমা তৈয়াৰ হৈ গ'ল। আপোনালোকেও মোৰ এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱানো হৈছে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ বহুমূলীয়া সহযোগিতাই মোক আগুৱাই যোৱাত সাহস দিব। তেন্তে বন্ধু-বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু যদি ভৱিষ্যতেও এনেধৰণৰ সুস্বাদু খাদ্যৰ ৰেচিপিৰ জুতি ল'ব খোজে তেন্তে মোৰ চেনেল জুহালটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকে কোনো ধৰণৰ ভিডিঅ'ই মিছ নকৰে। ধন্যবাদ।